নদী পাৰৰ কন্যাবেলা তাতে বলে হুদু আমি ভাই নাচনা চলি বুৱাৰিকা নাইন মাৰো। তো হাই হেল্ল' নমস্কাৰ বিতুল চৈনাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ আজি মানে বুঢ়া স্কচৰ মানে গান গাইছে মঞ্চত, তো মানে কমেডিও কৰিছে, তো সেই ক্লিপটো আপোনালোকক দেখাম, তো চাই লওক। মোৰ অকণমান ভয় লাগে, আমি সকলো গাঁৱৰে একে মানুহ, তুমি কি ভয় কৰিছা? কি বেচেৰাই ইয়াত মঞ্চত উঠিম বুলি অহা নাই, সি জগদ্ধাত্ৰী পূজাৰ নামটো শুনি আছিল মৌৰাৰ, সি আহিছে ইয়ালৈ, তাৰ কি পৰিৱেশন কৰিব, কি অনুষ্ঠান কৰিব সি নিজে কৰিব, মই একো নকওঁ। কিন্তু মই এটা অনুৰোধ জনাইছোঁ যে ভাইটিৰ কাৰণে এটা জোৰকে হাত চবৰে লাগে। মই স্কচক মাইক ক'ব তুলিছোঁ। নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে। মোৰ এইখন প্ৰথম মঞ্চ, মোৰ বেছি অভিজ্ঞতা নাই, তথাপিও মই কেইটামান ডাইলগেৰে আপোনাৰ মাজলৈ আহিছোঁ। ডাইলগ এটা কৈ দিছোঁ দেই। গুৱাহাটীৰ ট্ৰাফিক জাম, বতৰত খাবা আম, তই ভাল নাপালি কিহত জখমি জীয়া, তই থৌগা আবি পা। আৰু এটি নতুন ডাইলগ মাৰি দিছোঁ, নতুন ডাইলগ। নদী পাৰৰ কন্যাবেলা তাতে বলে হুদু আমি ভাই নাচনা চলি বুৱাৰিকা নাইন মাৰো। আৰু এটি মাৰি দিছোঁ, মচলত দালি কিয়ামত ঠগালি, এতিয়া মোৰ 4-5খন গাড়ী, এতিয়া কিন্তু নকবি তই জখমি জীয়া মোক ভাল পাং বুলি। এটা কি মোৰ যে ভাইৰেল হৈছে নামটো, নাগাৰা নামটো গাম নেকি? নাগাৰা নামটো লাগে হাতৰি মুনিৰা ভাইজা ও নাম ভূঞা এই বুলি কলিয়ে স্বামী দেৱক মই গা ধুৱা যাওঁ, আপুনি মেখেলাখন লৈ দিয়ক। গা ধুম বুলি তাই পালে পানীৰ ঘাটে, তাৰপিছত তাই কি কয় জানে? পানীখিনি চুই আজি ইমান ঠাণ্ডা, ক'তনো গা ধুবি? গা ধুম বুলি তাই ঘৰত গুচি যায়। ঘৰত যাই তাই কি জানে? ভৰি পাৰা মৰলৈ তাই মিঠাতেল ঘুহে, মিঠাতেল ঘুহে, গিৰিয়কে ভাবে তাই সদায় গা ধুৱে, সদায় গা ধুৱে। তো গাইছ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিবা, বুঢ়া স্কচৰ কাৰণে এটা লাইক মাৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু লগতে শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ'টো এইখিনি, তো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ, দিয়ক বাই বাই বাই।